ইমানে ধুনীয়া মেহেন্দি আঁকিছো নহয় নেক্সট টাইম মানে মোক কোনেও নামাতে ইমানে ধুনীয়া মেহেন্দি আঁকিছো মই বিউটি কিন্তু ধুনীয়া একদম মানে এক্ট্ৰেছো হয় তো এখন কি আহি আছে বোলে তোমাৰ নতুন সিৰিয়েল এখন আহি আছে দুৱাৰদলি ৰেঙনি চেনেলত দিব সকলোৱে চাব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তুলিকা কি বুলি আছে তুলিকা ব্লগছ বুলি আছে গতিকে সকলোৱে সাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ভেৰি মাছ বিউটি আৰু বিউটি ভণ্টি হয় মানে কি মই সৰুৰ পৰা দেখি আহিছোঁ মানে মই বহুত মানে এজ নহয় ইমানো এজ নহয় দেখা পাইছোঁ মই সৰু আছিলোঁ তো যি হওক তো বিউটি আহিছে মানে আমাৰ কৰবী ভণ্টিৰ কি মেহেন্দি ৰিচেপশ্যন পাৰ্টিত আৰু হল ইয়াত মেহেন্দি লগাই আছে তো আজি পুৰা মেহেন্দি লগাই আছে আচল একচুৱেলি বিউটিয়ে লগাই আছে মমিক আৰু মেইন লগাই আছে সুনিতা আমাৰ মেইন আৰ্টিষ্ট হৈছে সুনিতা তো মানে কি কোনোবাক যদি সুনিতাকো দৰকাৰ হয় মোৰ লগত কণ্টেক্ট কৰিবা আৰু মোৰ ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু শেষলৈকে বিয়াখন চাবা গাইজ এতিয়া মোৰ মেহেন্দি আৰ্ট চলি আছে আৰু হল এয়া হৈছে আমাৰ মেহেন্দি আৰ্টিষ্ট এয়া হৈছে আমাৰ পিংকি আৰু এয়া পিংকিয়ে মোৰ হাতখনত এতিয়া মেহেন্দি লগাই আছে আৰু যেতিয়া একদম মানে ফাইনেল হৈ যাব তেতিয়া মই মানে পুৰা গোটেইখিনি ভিডিঅ' দেখাই দিম আপোনালোকক চাই থাকক এতিয়া আমাৰ পুৰা মেহেন্দি ফাংচন চলি আছে এই চাওক মই নিজে লগাইছোঁ অলপমান আনকমপ্লিট হৈ আছে আৰু অলপ পিছত লগাম কমপ্লিট কৰিম এতিয়া মই লগাই আছোঁ ৰুমিত গাইজ আজি জোৰণ হয় আৰু ভণ্টিক আজি জোৰণ দিব আহিছে চাই থাকক ভিডিঅ'টি শেষলৈকে আমাৰ ভণ্টিৰ পানী তুলিবলৈ গৈ আছো আমি আৰু এয়া পানী তোলা হৈ গ'ল গাইজ আৰু এতিয়া আমি ঘৰৰ ভিতৰৰ পিনে গৈ আছো
ল'ৰা আহি পোৱা নাই, আমি ৱেইট কৰি আছোঁ হয় না, সাজি কাচি ৱেইট কৰি আছোঁ। লাজে লাগে। গাইজ এয়া খোৱা বোৱা হৈ আছে আমাৰ, আৰু হ'ল অলপমান পিছতেই আৰু দৰা আহিব। আমি এনেকৈ এই ভণ্টি আমাৰ খাই আছে, খাই প্ৰায় শেষেই আৰু। বিয়া শেষ আৰু ভিডিঅ'টি কেনে পালে আপোনালোকে প্লিজ আমাৰ ভণ্টিৰ বিয়াৰ ভিডিঅ'টো শেষলৈকে দিছোঁ, তো কেনে পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু হ'ল এয়া দৰা ঘৰৰ মানুহৰ কাৰণে এইখিনি বিয়াৰ শেষৰ পিছত মানে এইখিনি চাহ পানী খোৱা হ'ব, গতিকে আমি ইয়াতে ৰৈ আছোঁ আৰু ভিডিঅ'টি ইমানখিনিয়ে। দৰা ঘৰৰ পেণ্ডেল খোলাই নাই, আছে দৰা ঘৰ। আমাৰ শেৱালি, আমাৰ হৈছে উৰ্বশী ভণ্টি, এইটো হৈছে মাহী, আৰু এইটো হৈছে আমাৰ হৈছে এইটো হৈছে ৰঞ্জু বাইদেউ, আৰু হ'ল মানে দৰা ঘৰৰ মেইন বুলি ক'ব পাৰি, পূৰা কাম কৰি আছে, খুব ব্যস্ত, খুব কাম কৰি আছে আৰু জোৰোণৰ দিনৰ পৰা দেখা পাই আছোঁ। আৰু বাইদেউ মোক সৰুকালৰ পৰা আমি চিনাকি হয় না, তো মানে ভিডিঅ'টিত লৈ ল'লোঁ বাইদেউকো, আৰু দৰা ঘৰৰ মেইন বুলি ক'ব পাৰি। এইটো আমাৰ হৈছে কৈলাশ দাদা, একদম সৰুকালৰ পৰা মানে মই দেখা পাইছোঁ, আমাৰ বাবাৰ বন্ধু আছিল, আৰু বাবা দোকানৰ ওচৰত মানে দোকান আছিল, আৰু আছে এথেনো ন চৰমুখত। তো মানে আজি মানে বিয়া ঘৰত আহি আলহী খাব আহিছোঁ আজি, আৰু আহি মানে কৈলাশ দাক লগ পাই মানে খুবেই ভাল লাগিল, সেইকাৰণে মানে মই তো সেইকাৰণে এটা চিন ৰাখি থলোঁ আৰু বহুত ভাল লাগছে আৰু লগ পাই। তই নকৰিলে মই চিনি নাপালোঁ হয়, ভাবব নোৱাৰোঁ। আৰু সেনে বিয়াৰ দিনত কিমানে মাতছে, সুধবাও লাজ লাগে, মাত দিছোঁ আৰু। ঠিক আছে, আপুনি যাব লৈছে? অঁ মই যাম। আৰু এইটো হৈছে আমাৰ ভণ্টি কৰবী, আৰু আমি কৰবী ৰুমত অকণমান আহিছোঁ, নতুন ঘৰ, গতিকে আমি ফুৰিব আহিলোঁ আজি।
এইজনী হৈছে আমাৰ মুনু আৰু আমাৰ মুনুৱে এটা বঢ়িয়া বস্তু বনাইছে আজি আঠমঙলাৰ দিনাখন। কোনটো বস্তু বনাইছা দেখাই দিচোন, দেখাই দিয়া। অঁ এই বস্তুটো, আৰু এই বস্তুটো হৈছে একদম মানে আনকমন বস্তু এটা বনাইছে। আৰু কিহেদি বনাইছা? মেচিনেদি বনাইছা? এইটো কিন্তু মই খোৱা নাই এতিয়ালৈকে, খাই কেনেকুৱা লাগে মই ক'ম হা, ঠিক আছে? একদম আনকমন বস্তু। কোনে বনাইছে কোৱাচোন? মাই। হা